লৈছোঁ সময়ে সময়ে সম্প্ৰচাৰ। নমস্কাৰ। সময় সময় সম্প্ৰচাৰৰ প্ৰজন্ম প্ৰেৰণা অনুষ্ঠানত আজি আমি লগ পাম যুৱশিল্পী সংগীত বিশাৰদ মৃগেন শইকীয়াক। মৃগেন শইকীয়া, তোমাক আমি আমাৰ আত্মপ্ৰকাশ দৰ্শনলৈ স্বাগতম জনাইছো। ধন্যবাদ। তুমি সংগীত চৰ্চা কৰি আছা, হয়। গতিকে প্ৰথমে আমি তোমাৰ পৰা এটি গীত শুনিম। মই এতিয়া আপোনালোকৰ আগত এটি ৰাভাদেৱৰ এটি গীত গাব লৈছো। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে। কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, ভাগেনে, ভাগেনে। তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে। নাচে তৰা চন্দে চন্দে বিশ্ব ভৰা মহানন্দে, নাচে তৰা চন্দে চন্দে বিশ্ব ভৰা মহানন্দে। সেই উলাসত সৰস লাগি হিয়াত নাচোন উঠেনে, হিয়াত নাচোন উঠেনে। কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, ভাগেনে, ভাগেনে। তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে। ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাহি মোৰ, ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাহি মোৰ। সেই সুৰতেই হাত কৰি লৈ কৰিবনে হিয়া জোৰ। চেৱে চেৱে ফুলে ফুল গোন্ধতে আমোল মোল, সেই চেৱতে পুলক জগাই এবাৰ হিয়াই নাচেনে, এবাৰ হিয়াই নাচেনে। কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে। মৃগেন, তোমাৰ গীতটি আমি শুনিলো। এতিয়া আমি তোমাৰ পঢ়াৰ কথা জানিব বিচাৰিম। তুমি ক'ত কি পঢ়ি আছা? মই বৰ্তমান বাহনা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ষষ্ঠ সাময়িকৰ ছাত্ৰ। এতিয়া আমি তোমাৰ ঘৰৰ কথা লৈ আহিছো। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতা বৰ্তমান গাঁৱৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি তাতে ভেঞ্চাৰ হিচাপে শিক্ষকতা কৰি আছে আৰু তাৰলৈকে অহা যোৱা কৰি থাকে। আৰু এতিয়াতো লকডাউন, সেইটো কাৰণে এতিয়া ঘৰতে। আৰু তোমাৰ দেউতাই ভেঞ্চাৰ স্কুলত চাকৰি কৰি আছে বুলি জানি এটা কথা আমাৰ মনত পৰিছে। স্কুলখন তোমাৰ দেউতাই প্ৰতিষ্ঠা কৰিছিলে, আজি পৰ্যন্ত প্ৰাদেশিকৰণ হোৱা নাই আৰু দেউতাৰ চাকৰিটো অকণমান কিবা এই শিক্ষা নীতিয়ে অকণমান কিবা খেলি মেলি কৰিলে বুলিও আমি অকণমান জানিব পাৰিছো। গতিকে আমি এতিয়া তোমাৰ দেউতাৰ ওচৰৰ পৰা আহোঁ, দেউতাৰ লগত অকণমান কথা পাতোঁ।
নমস্কাৰ খুৰা। নমস্কাৰ। মই বিনোদ গগৈ, আত্মপ্ৰকাশ দৰ্শনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছো। আমি আপোনাৰ পুত্ৰ মিগেনৰ এটি সাক্ষাৎকাৰ ল'বলৈ আহোঁতে কথা প্ৰসংগত আপোনাৰ সম্পৰ্কটো দুআষাৰ পাতিছিলোঁ। আপুনি এই নাম জামুগুৰিত এখন এম স্কুল প্ৰতিষ্ঠা কৰিছিলে। গতিকে স্কুলখননো কি পৰ্যায়ত আছে বা আপুনিনো কেনেধৰণে জড়িত আছে সেই সম্পৰ্কত আজি আমি আপোনাৰ লগত খুব চমুকৈ দুআষাৰ পাতিম। এই সম্পৰ্কত পতাৰ আগতে আমি প্ৰথমেই আপোনাৰ বিদ্যালয়খন চাই আহিব বিচাৰিছোঁ। আমি আপোনাৰ বিদ্যালয়খন দৰ্শন কৰি আহিলোঁ। আপুনি কিমান চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে? মই এই জামুগুৰি এই গাঁৱত তাৰমানে সেই সময়ত এই শিক্ষা দীক্ষাটো খুব পিছপৰা আছিল আৰু সেইটো চিন্তা কৰি মানে 1990 চনতে আমি এই স্কুলখন মোৰ আৰু সহযোগী এজন আছিল, তেখেত মানে এই লক্ষেশ্বৰ গগৈ জুনি জামুগুৰি, এই দুইজনে লগ লাগি চিন্তা কৰি পেলাই মানে এই স্কুলখন 1990 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰাই স্কুলখন মানে ক্ৰমান্বয়ে চৰকাৰী পৰ্যায়ৰ লগত লগ লাগি আছিলোঁ, কি কয় এই কামবিলাক মানে কৰাই আগবঢ়াই নিবলৈ যতন কৰি আছিলোঁ। কিন্তু 1992 চনত চৰকাৰে মানে এই স্কুলবোৰ 10 বছৰৰ কাৰণে বেন কৰাত 10 বছৰ আমি পিছ পৰি গ'লোঁ। তাৰপিছত 2005 চনত তেতিয়া কি কয় ৰিকগনেশ্যন এটা দিছিল আৰু আজি পৰ্যায়লৈকে সেই পৰ্যায়তে আছে, বৰ্তমান সেইটো পৰ্যায়তে আছে। আৰু তাৰপিছত আৰু স্কুলখন তেনেকৈ আগবঢ়া নাই। আৰু বৰ্তমান মই সেই সময়ত প্ৰধান শিক্ষক আছিল আৰু এতিয়া মই মানে সেই পৰ্যায়ত নাই। এতিয়া আপুনি কি পদবীত আছে? এতিয়া মই এই 4ৰ্থ শ্ৰেণীৰ পদত আছোঁ। তাৰমানে এনেকুৱা হ'ল যে সেই সময়ত চৰকাৰে কিছুমান নীতি নিয়ম মানে সলনি কৰিছিল আৰু সেই সময়ত মই হায়াৰ ছেকেণ্ডেৰীহে আছিলোঁ। গতিকে সেই পদটোৰ কাৰণে পিছত চৰকাৰে মানে বিশেষকৈ মোৰ সহকাৰী পদটো নাইকিয়া হোৱাৰ দৰে মানে হৈছিল আৰু তেতিয়া মানে লগ লাগি কমিটিয়ে সেই 4ৰ্থ শ্ৰেণীৰ পদতে মানে নামটো ভৰাই থ'লে। এতিয়া বৰ্তমান তেনেধৰণে চলি আছে। দৰ্শকবৃন্দ, আমি যুৱশিল্পী শ্ৰীমন্ত শংকৰী সংগীত বিশাৰদ মৃগেন শইকীয়াৰ লগত তেখেতৰ সংগীত চৰ্চাৰ সম্পৰ্কত জানিবলৈ আহোঁতে গম পালোঁ যে তেখেতৰ পিতৃয়ে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। যোৰহাটৰ ৰৰৈয়াৰ সমীপৰ নামনি জামুগুৰিত এখন এম ই স্কুল প্ৰতিষ্ঠা কৰিছিলে আৰু তেখেতেই সেই সময়ত প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছিল। কিন্তু চৰকাৰী নীতি সাল সলনি হৈ থাকে। এই নতুন নীতি কৰিবলৈ যাওঁতে এখেত প্ৰধান শিক্ষক পদৰ পৰা সহকাৰী শিক্ষকৰ পদলৈ অৱনমিত হ'ল। তাৰপিছত পুনৰ আকৌ চৰকাৰৰ শিক্ষানীতি নৱীকৰণ হ'ল। তেতিয়া এখেত কোনোমতেহে 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীত পদবীটো আছেগৈ।
প্ৰাসংগিকতা এই কাৰণে আনিছো যে এই কেইদিনতো আমাৰ চৰকাৰে শিক্ষা বিভাগত নতুন শিক্ষানীতি প্ৰয়োগ কৰিছে। এই শিক্ষানীতিয়ে বহুতো সুবিধা দিছে, বহু বিদ্যালয় বা শিক্ষা বিভাগক আগবঢ়াই নিছে আৰু বহুতৰ বাবে কাল হৈ পৰিছে। গতিকে এনে বিদ্যালয় প্ৰতিষ্ঠা কৰা, বিশেষকৈ গ্ৰাম্যস্থলত য'ত শিক্ষাৰ প্ৰভাৱ খুব কম থাকে, তেনে স্থানত, তেনে গাঁৱত এখেতে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে আৰু সেইজন ডিম্বেশ্বৰ শইকীয়াক এনে শিক্ষানীতিয়ে তেখেতৰ পদমৰ্যাদা নাইকিয়া কৰি পেলাইছে আৰু তেখেতৰ বাবে কাল হৈ পৰিছে। গতিকে এই আপাহতে আমি চৰকাৰকো অনুৰোধ জনাব বিচাৰিছো যে যিসকলে প্ৰকৃততে শিক্ষাৰ বাবে গাঁওখনৰ ল'ৰা ছোৱালীক শিক্ষাৰ দিশত আগবঢ়াই নিবৰ বাবে যত্ন কৰে, তেখেতসকলক চৰকাৰে কিছু সুবিধা দিয়া বা এই নীতিৰ প্ৰয়োগ কৰোঁতে তেখেতসকলৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু এই সময়ত শিক্ষামন্ত্ৰীয়ে এটা ঘোষণাও কৰিছে যে বহু বিদ্যালয় প্ৰাদেশিকৰণ কৰিব। এখেতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন আজি পৰ্যন্ত প্ৰাদেশিকৰণো হোৱা নাই। এই অঞ্চলত এখন প্ৰাদেশিকৰণ এম স্কুলৰ প্ৰয়োজনীয়তা খুবেই আছে। গতিকে আমি ইয়াৰ দ্বাৰা এইটো অনুৰোধ জনাইছো যে এখেতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি এই বিদ্যালয়খনৰ জৰিয়তে এখেতকো যে জীয়াই ৰাখে, এখেতৰ শ্ৰমক যাতে মূল্য দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছো। শ্ৰীযুত ডিম্বেশ্বৰ শইকীয়া ডাঙৰীয়া, আমি আপোনাৰ যি শ্ৰম বা যি চিন্তা, যি আদৰ্শ, তাৰ প্ৰতি আমি কৃতজ্ঞ হৈছো আৰু আপোনাৰ কথা জানি আমি অকণমান দুখ অনুভৱ কৰিছো। যেই কি নহওক, আজি অনুষ্ঠানত যে আপুনি অংশগ্ৰহণ কৰি আমাক এই আলাপ কৰাৰ সুবিধা দিলে, তাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আত্মপ্ৰকাশৰ আমাৰ বিনোদ ডাঙৰীয়াই আহি মোক এই কথাখিনি প্ৰকাশ কৰাত যি মানে সহায় তেওঁ আগবঢ়ালে, তেখেতলৈও মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। বাৰু, ধন্যবাদ। এতিয়া আমি পুনৰ আপোনাৰ পুত্ৰ মৃগেনৰ গীত শুনিবলৈ যাওঁ। তুমি শংকৰী সংগীত বিশাৰদ, গতিকে অন্য গীতৰ উপৰিও ধৰা বৰগীত তেনেধৰণৰ কিবা শংকৰী সংগীত গোৱা নেকি? মই বৰগীত গাওঁ। 2010 চনৰ শংকৰী সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ তেতিয়া, আৰু 2016 বৰ্ষত বিশাৰত গ্ৰহণ কৰোঁ। এতিয়া এনেকৈ চৰ্চা চলি আছে আৰু। তেনেহ'লে দৰ্শকবৃন্দ, এতিয়া আমি মৃগেনৰ পৰা এটি বৰগীত শুনিম। অৱশ্যে আমি যি স্থানত উপস্থিত আছো, এই স্থানত বৰগীত যি নীতি নিয়মেৰে পৰিৱেশন কৰিব লাগে তেনেদৰে আমি পৰিৱেশন কৰিব নোৱাৰিম। আমাৰ বৰগীত সাধাৰণতে নামঘৰত পৰিৱেশন কৰে বা অন্যান্য তেনেকুৱা ধৰ্মানুষ্ঠানত পৰিৱেশন কৰে। গতিকে এই স্থানত আমাৰ তেনেকুৱা ধৰ্মানুষ্ঠানৰ পৰিৱেশ নাই যদিও এওঁৰ পৰা মাথো আমি কণ্ঠস্বৰৰ বাবে বা এওঁ প্ৰতিভা পাবৰ বাবেহে ইয়াত বৰগীতটি আমি এওঁক পৰিৱেশন কৰিবলৈ সুবিধা দিছো। রাম
সীমাবদ্ধতাৰ বাবে তোমাক আমি অধিক গীত গাবলৈ সুবিধা দিব নোৱাৰিম গতিকে আৰু মাত্ৰ এটি গীত তোমাৰ পৰা শুনিয়ে আমাৰ অনুষ্ঠানটি সামৰণি মাৰিব লাগিব গতিকে তুমি এতিয়া আৰু মাত্ৰ এটি গীত গোৱা আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা মহা সাগৰৰে কতনা লহৰ নেখিলো
মহা মহা নগৰীতে কত নাবাত হেৰুৱালো মৰম জ্যোতিৰ পংখেদি খেদি মৰম জ্যোতিৰ পংখেদি খেদি বোৱালো গুপুতে অসুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই হয়তো নিতো খেজাৰ জনৰ খেজাৰ শৰাই পাওঁ তথাপি কিয় বিশেষজনৰ মৰম বিচাৰি যাম মহা মহা নাথ ঘৰে ঘৰে কণ্ঠ শুনিত নিগৰালো মহা মহা শ্ৰোতা জনতাৰ মুখৰ হাঁহি বিৰিঙালো ক্ষণিক মৌন পদত কোনেনো ক্ষণিক মৌন পদত কোনেনো পাতলাব মোৰ দুখৰে ভাত নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ মৃগেন তুমি আজি তোমাৰ প্ৰতিভাৰে আমাৰ আত্মপ্ৰকাশ দৰ্শনৰ সময়ে সময়ে সম্প্ৰচাৰৰ প্ৰজন্ম প্ৰেৰণা অনুষ্ঠানটি মুখৰিত কৰি তুলিলা তাৰ বাবে তোমাক আমি শলাগ লৈছো আশা ৰাখো তোমাৰ এই সংগীত চৰ্চা আৰু অধ্যয়ন দুয়োটিয়ে সমানে আগবাঢ়ি যাওক আৰু তুমি সমাজত প্ৰতিষ্ঠিত হোৱা তাৰে আমি কামনা কৰিছো এইখন সুযোগতে মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছো সমূহ আত্মপ্ৰকাশ দৰ্শনৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ এইখন সুবিধা দিয়াৰ বাবে আৰু আগলৈও যাতে এনেকুৱা সুবিধাসমূহ পাই থাকো তাৰ বাবে ধন্যবাদ নিশ্চয় আজিয়েই তোমাৰ লগত সাক্ষাৎকাৰ আমাৰ শেষ হোৱা নাই আমি তোমাক আকৌ লগ পাম কিছুদিনৰ পিছত ধন্যবাদ আজিৰ এই অনুষ্ঠানৰ পৰিকল্পনা আত্মপ্ৰকাশ দৰ্শনৰ পৰিচালন সঞ্চালক লাটু গগৈ দৃশ্যগ্ৰহণ শান্তনু গগৈ আৰু বিভিন্ন দিশত সহায় কৰিলে সঞ্জীৱ গগৈয়ে আৰু গুৰুত্বপূৰ্ণ ভূমিকাৰে প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱাই সম্পাদনা কৰিছে আত্মপ্ৰকাশ দৰ্শন লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই আজিৰ সময়ে সময়ে সম্প্ৰচাৰ অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ।